নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বহুতে মোক লাষ্ট বিএসসি নাৰ্ছিঙৰ ভিডিঅ'টো কমেন্ট কৰি সুধি আছিলা যে বাইদেউ প্ৰাইভেট কে বিএসসি নাৰ্ছিং কৰিব পাৰি নেকি যদি পাৰি তেনেহলে কোট কিমান খৰচ পৰে এবাৰ কৈ দিবচোন সোৱা আজিৰ এই ভিডিঅ'টো তোমালোকে এই গুটেইখিনিয়ে গম পাবা কোট কিমান খৰচত তোমালোকে প্ৰাইভেট কৰি বিএসসি নাৰ্ছিং কৰিব পাৰিবা মাত্ৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবা গুৱাহাটীৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত বিএসসি নাৰ্ছিং কৰিব পাৰিবা আৰু ইয়াৰ কাৰণে ফাৰ্ষ্ট ইয়াৰত খৰচ পৰিব 1,30,000 কাজিৰঙা ইউনিভাৰ্চিটি যোৰহাট ইয়াতে তোমালোকৰ ফাৰ্ষ্ট ইয়াৰত খৰচ পৰিব 60,000 আসাম ডাউনটাউন ইউনিভাৰ্চিটি ইয়াতেও বিএসসি নাৰ্ছিং কৰিব পাৰিবা আৰু ইয়াৰ কাৰণে ফাৰ্ষ্ট ইয়াৰত খৰচ পৰিব 1,20,000 কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় বৰপেটাৰ সৰ্থেবাৰীত আছে আৰু ইয়াৰ কাৰণে ফাৰ্ষ্ট ইয়াৰত খৰচ পৰিব 1,10,000 NEPEDS গ্ৰুপ অফ ইনষ্টিটিউচন গুৱাহাটী ইয়াতে তোমাৰ ফাৰ্ষ্ট ইয়াৰত খৰচ পৰিব 3,60,000 PEWS গ্ৰুপ অফ ইনষ্টিটিউচন গুৱাহাটী ইয়াতে তোমাৰ ফাৰ্ষ্ট ইয়াৰত খৰচ পৰিব 60,000 আৰ্য নাৰ্ছিং কলেজ গুৱাহাটী ইয়াতে যদি কৰা বিএসসি নাৰ্ছিং তেনেহলে তোমালোকৰ খৰচ পৰিব 1,52,000 ইয়াৰ উপৰিও তোমালোকে এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন হায়াত ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন ইয়াতেও বিএসসি নাৰ্ছিং কৰিব পাৰিবা আজিৰ ভিডিঅ'টো ইমানখিনি আছিল আই হোপ তোমাৰ ভিডিঅ'টো চাই কেনে অকণমান হ'লেও ইনফৰ্মেটিভ টাইপ লাগিল আৰু যদি ইনফৰ্মেটিভ টাইপ লাগে তেনেহলে প্লিজ লাইক এটা কৰি দিবা আৰু লগতে শ্বেয়াৰো কৰি দিবা আৰু যদি কিবা এনেকুৱা ধৰণৰ ডাউট থাকে তেনেহলে মোক কমেন্ট বক্সত জনাবা মই যিমান পাৰো উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'ৰ যোগেদি আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা ভিডিঅ'টো শেষলৈ চাই থ্যাংক ইউ